স্পা কৰিলে হাত দেখা পাইছে পুৰা হৈছে যে কিনো লেখি বহিছে কিবা ডিজাইন বুলি কয়। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেখা পাইছে ভিডিঅ'টো একদম পুৰা ডিলাৰৰ সন্মুখৰ পৰা আৰম্ভ কৰিছোঁ। কি হয় হাঁহি আছ যে? মুখখন দেখি হাঁহি আছো। হাঁহি থাক, মুখখন দেখি মানে অৱস্থা বেয়া গৈছে। আজি অকণমান ৰেষ্ট পাইছোঁ যিহেতু গাড়ীখন দেখা পাইছে। আমাৰ গোটেই গাড়ীখন চাওক না বৰবাদ হৈ গ'ল। এতিয়া মানে পাখিয়ে ডিলাৰ গাড়ী একদম পুৰা ধুই চফা কৰি মেলি এতিয়া গৈছে মানে এটা জেগালৈ মানে কেইটামান বস্তু লৈ লওঁ মানে শ্বপিং কৰি ল'ব আৰু চাই থাকক ভিডিঅ'টো মজা লাগিব, ধামাকা লাগিব। গতিকে চাওক আৰু এতিয়া গৈ আছে পাপু আৰু মানে কি হেৰি কাকু আৰু পাখি মানে দোকানখনৰ ভিতৰলৈ গৈ আছে। তাৰপিছত গৈ কিনে ইয়াত হেনো ব্লাউজ দুটামান কিনি লৈছে মানে অভাৰ ভিডিঅ' কিবা কিবি ভিডিঅ' চিডিঅ' বনাই থাকে ন, সেইকাৰণে ড্ৰেছ প্ৰয়োজন হয়। সেইকাৰণে ইয়াত বস্তু কেইটামান শ্বপিং কৰি লৈছে। তাৰপৰা এইখিনি এনেকুৱা বস্তু লৈছে দেখিবলৈ পাইছে। এফালে চিলিপ বিল বনাইছে, তো তাৰমানে বস্তুখিনি লৈ লৈছে। তাৰপিছত পুৰা হাঁহি মজা। তাৰপিছত আৰু এটা জেগালৈ যাব, চাই থাকক ভিডিঅ'টো বহুত ধামাকা লাগিব। এতিয়া আচল মেইন ভিডিঅ'টোলৈ এতিয়া মানে ফাইনেলি পাখি আহি পাৰ্লাৰত উপস্থিত হৈ গ'ল। মানে পাৰ্লাৰত প্ৰথমতে চুলিখিনি ঠিক কৰি লৈছে। তাৰপিছত চুলিখিনি ঠিক কৰাৰ পিছত মানে আৰু কেইটামান কাম কৰিব। সেইকেইটা কি কৰিব ন, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, তেতিয়াহে গম পাব। বোলো মোৰ চুলি খৰি থাকিব আৰু লগাব লগা হয়, সেইটো কাৰণে বোলো আহি চুলিখিনি প্ৰথমতে স্পা কৰিছোঁ। স্পা আৰু গাইছ এইফালে চাওক কাকো বাৰু এইবোৰ মুখত কি লগাইছে বগা বগাকৈ মানে গম পাইছে বাৰু। এইকেইদিন ৰ'দত মানে পুৰা শ্বুটিঙত গৈ কিনে পুৰা ৰ'দত ক'লা দাগ পৰিলে, চামনি পৰিলে, সেইকাৰণে এখন লগাই লৈছে। মানে ৰ'দৰ মানে একো মানে প্ৰভাৱ নপৰিবলৈ আৰু একদম চাওকচোন একদম কেনেকুৱা বহুত নিচিনা দিছে নেকি বাৰু। আৰু গাইছ এইফালে পাখিয়ে মানে বেলেগ এটা ৰুমত আহি পুৰা মানে এইবোৰ মানে কি মানে বস্তু লগাই ল'লে আৰু তো ইয়াৰো মানে একেই অৱস্থা ন, ৰ'দত পুৰা ক'লা চামনি পৰিলে, কিবা কিবি দাগ চাগ পৰিলে মানে শ্বুটিঙত সদায় গৈ থাকে তো ৰ'দত, সেইকাৰণে ইনফেকশ্যন মানে কিছুমান হ'ল বুলি কৈছে মানে, সেইকাৰণে আৰু লগাই ল'লে আৰু। তো চাওক গাইছ, যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰি চেনেলটো মানে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়া মানে ইণ্টাৰেষ্টিং মানে মজা ভিডিঅ' পাব। আৰু পাৰিলে মানে এটা কমেণ্টো কৰি দিব কেনেকুৱা লাগিছে জনাব।